প্ৰাগতিক মইনামূলৰ অধিৱেশনে যেন অসমৰ চৌদিশে সুগন্ধি বিয়পালে। 1954 চনৰ 27 জুন তাৰিখে নলিনীবালা দেৱী, ত্ৰৈলোক্যনাথ শৰ্মা আৰু মহাদেৱ শৰ্মাৰ পৰামৰ্শ মতেই মইনা মেল আৰু পাৰিজাত সংঘ এক হৈ নাম ল'লে মইনা পাৰিজাত, আগুৱালে পোহৰৰ দিশে। পূজ্য পৰাগধৰ চলিহনে মইনা পাৰিজাতলৈ পূজাৰ অংশ আগবঢ়ালে। পোহৰ বিচাৰি যাওঁ। পোহৰ বিচাৰি যাওঁ। জোনাকী বাটেৰে মুঠি মুঠি পোহৰৰ ফাকুলৈ মৰতত সৰগ্ৰচা এজাক পখিলা। পোষাক পৰি যোৱা ফাগুনৰ যেন এজাক জোৰ জোৰ বতাহ নিজৰ আৰু খিলখিল হাঁহি। চকু জোৰ পৰা সৰগৰ নন্দন কাননত ফুলি থকা পাৰিজাত ফুল, পবিত্ৰ প্ৰাৰ্থনা মইনা পাৰিজাত। মইনা পাৰিজাত তোমাক স্বাগতম।
তোমাক স্বাগতম। নৃত্য গীত ব্যায়াম নিয়মানুৱৰ্তিতা কৰ্তব্য পৰায়ণতা চৰিত্ৰ বিকাশৰ বিভিন্ন দিশেৰে অসমৰ চৌপাশে শিশু পাৰিজাতবোৰক ফুলাই তুলিবলৈ যত্ন কৰা হ'ল। এদিন ধেমাজিকো সেই ফুলৰ সৌৰভে চুই গ'ল। ধেমাজি জিলা মইনা পাৰিজাত গঠনৰ পূৰ্বেও ধেমাজিত মইনা পাৰিজাতৰ উকমুকনি আৰম্ভ হৈছিল। 1990 চনৰ 1 জানুৱাৰীত ভাৰতী বৰুৱা আৰু ৰঞ্জিত চিৰিঙৰ উদ্যোগত সংগঠিত হ'ল ধেমাজি জিলা মইনা পাৰিজাত। আমি অকণি দেশৰ ধৰণী। নলিনীবালা দেৱীয়ে কৈছিল, শিশু চিৰসুন্দৰৰ প্ৰতীক। শিশু কল্যাণ কৰ্মতকৈ পৃথিৱীত কি ডাঙৰ পূজা হ'ব পাৰে। আজি ধেমাজিত শিশুৰ পূজা। আজি ধেমাজি কাননত নানা ৰঙী ফুল হৈ ফুলিব লাগিছে শিশুসকল। পুৱাবোৰ যেন নানা ৰঙী হ'ল, উদুলি মুদুলি হ'ল।